আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে আজি বহুত হেপী আৰু বহুত দিনৰ কষ্টত এয়া আহিছে গুগল এক্সেঞ্জ পিন। এখন দেখিছে চাই লওক, গুগল এক্সেঞ্জ পিন। আৰু এইটো মানে যিসকল নতুন নতুন ইউটিউবাৰ এইবিলাকে গম পাব, কাৰণ কিছুমান $10 হ'লে আহে আৰু কিছুমানতো মানে $10 ওপৰত হ'লে আহে আৰু এইটো পিনটো আহিছে। এতিয়া আমি খুলি চাম ইয়াৰ ভিতৰত পিন আছে না নাই। এতিয়া মানে এইটো একদম হেভি চিল মাৰি থাকে আৰু চিলটো এতিয়া কাটি আছোঁ। চাইডৰ ফালে চিল লগা থাকে আৰু এনে মাজতহে পিনটা থাকে। এয়া পিনটো হ'ল এইটো গুগল এক্সেঞ্জ পিন। এইটো পিন হ'লেহে ইউটিউবৰ পৰা পইচা উলিয়াব পাৰিব, একাউণ্ট এক্টিভ কৰিব পাৰিব। আৰু কিবা কিবি আছে লেখা, কেনেকে কি কৰিব লাগে বাকী কথাখিনি আছে। বাকী বেলেগ একো নাই, মানে হেপী আৰু এইটো বহুত কষ্ট ফলত এইখিনি হৈছে। আৰু আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি থাকক, আপোনালোকৰ কাৰণে হৈছে। আগলৈ আৰু ভাল ভাল ভিডিঅ' পাব। জয় হিন্দ।